বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এক্সপ্ল'ৰ উইথ গগৈদালৈ। আজি এটা বিশেষ অনুষ্ঠানত আহি উপস্থিত হ'লোঁ আৰু এই অনুষ্ঠানটোৰ সমগ্ৰ পৰিৱেশ আৰু কিয়নো এই অনুষ্ঠানটো আয়োজন কৰা হৈছে ইয়াৰ সমগ্ৰ দৃশ্য দেখুৱাম আৰু ইয়াত কিছু বিশিষ্ট ব্যক্তিসকলৰ লগত কথা পাতিব চেষ্টা কৰিম আৰু চাই থাকিব মোৰ ইউটিউব চেনেল এক্সপ্ল'ৰ উইথ গগৈদা। আজি প্ৰয়াত যতীন গগৈ তিনিচুকীয়া জিলা পৰিষদৰ প্ৰাক্তন উপসভাপতি তথা আমাৰ শদিয়াৰ এগৰাকী কৃতি শিক্ষক বিশিষ্ট কবি যতীন গগৈদেৱৰ সোঁৱৰণিত আজি সৎফুল সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান আৰু শদিয়া শাখা কবি সন্মানৰ উদ্যোগত তেখেতৰ সোঁৱৰণিত মানে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু গ্ৰন্থ উন্মোচনী সভা আয়োজন কৰা হৈছিল। আজি এই অনুষ্ঠানত সভাৰ উদ্বোধক হিচাপে ডক্টৰ বাৰীন্দ্ৰ দাস আৰু তেখেতৰ মুখ্য অতিথি হিচাপে ডক্টৰ মেঘালী ফুকন বাইদেউ, অৰুণা গগৈ বৰুৱা বাইদেউ, জিলা কবি সন্মানৰ প্ৰাক্তন উপসভাপতি আছিল তেখেত, আৰু গ্ৰন্থখন উন্মোচক হিচাপে ডক্টৰ হিতেশ গগৈ আমাৰ প্ৰাক্তন সভাপতি তিনিচুকীয়া জিলা কবি সন্মানৰ, তেওঁলোক উপস্থিত থাকে। আজি তেওঁলোকৰ উপস্থিতিতেই এই ক'ভিড পৰিস্থিতিৰ অনানুষ্ঠানিকভাৱে মূলীয়া অনুষ্ঠানটোৰ আয়োজন কৰিলোঁ। সুন্দৰ আয়োজন। আমি যদিও ক'ভিড পৰিস্থিতিৰ কাৰণে দেৰিকৈ আয়োজন কৰা হ'ল, তথাপিতো আমি থুলমূলকৈ হ'লেও অতি সুন্দৰভাৱে আজি অনুষ্ঠানটো হৈ যোৱাৰ কাৰণে আমি সুখী অনুভৱ কৰিছোঁ। আজি এই অনুষ্ঠানটোতে তেখেতৰ সহধৰ্মিণী মঞ্জু গগৈ বাইদেউক আমি চমুকৈ তেখেতৰ মনোভাৱ ব্যক্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি এই অনুষ্ঠানটো পতাৰ কাৰণে মই বহুত সুখী হৈছোঁ। আজি এই অনুষ্ঠানত যিবিলাক মানে কবি সন্মিলনৰ উপযুক্ত বিষয়াপ্ৰাপ্ত আহিছিল, মই বহুতেই সুখী, বহুতখিনি শান্তি পাইছে আৰু তেখেতে যেন আগলৈকে আমাৰ এইবিলাকত আশীৰ্বাদ দি থাকে। যতীন গগৈদেৱে দুখন গ্ৰন্থ ইতিমধ্যে প্ৰকাশ পাইছে। এখন হৈছে বিষণ্ণ সময়, আন এখন হৈছে এজাক বৰষুণ হৈ আহা। আজি উন্মোচন কৰা কিতাপখনৰ নাম হৈছে মাত এটা শুনিছোঁ। তেখেতে তিনিখন গ্ৰন্থ তেখেতৰ প্ৰকাশ পাইছে। যতীন গগৈদেৱে আচলতে আমাৰ লগত গোটেই সাহিত্যৰ পথাৰখনৰ কাৰণে আমাৰ শদিয়া অঞ্চলত বিশেষকৈ তেখেতৰ খুব হেঁপাহ এটা আছিল সাহিত্যৰ পথাৰখন চহকী কৰিবৰ কাৰণে, আৰু আমি কেইজনমান মিলিয়েই তেখেতৰ লগত সৎফুল নামেৰে এখন আমি আলোচনী প্ৰকাশ কৰিছিলোঁ। তেখেতে আমাৰ মুখ্য সম্পাদক আছিল আৰু মই সম্পাদক আছিলোঁ। গতিকে তেখেতৰ বিয়োগক আমি মৰ্মাহত হৈছোঁ আৰু শেহতীয়াকৈ হ'লেও তেখেতৰ আত্মাৰ সদগতি কামনা কৰি আজি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আয়োজন কৰিছোঁ। আৰু নিশ্চয়কৈ আমি ভৱিষ্যতৰ দিনত তেখেতৰ সোঁৱৰণিত তেখেতৰ যি কাব্যিক যাত্ৰা তেখেতৰ আমি স্মৰণ সদায় কৰি থাকিবৰ কাৰণে আমি চেষ্টা কৰিম। প্ৰয়াত যতীন গগৈ এগৰাকী খুব নিষ্ঠাৱান আচলতে সাহিত্যকৰ্মী বুলি ক'ব লাগিব। তেখেতে সেই তেতিয়াই শদিয়াৰ পৰা আমাৰ পাৰঘাট পাৰ হৈ গৈ পেলাই এই শতফুল আলোচনীখন প্ৰকাশৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছিলে। তেখেতৰ খুব এটা ইচ্ছা আছিলে যে আমাৰ গ্ৰামাঞ্চলত লুকাই থকা প্ৰতিভাসমূহক আমি এখন মঞ্চ দিওঁ। গতিকে তেখেতে গৈ তিনিচুকীয়াত এই অঞ্চলৰ পৰাই যোৱা আমাৰ অসমৰে বা তিনিচুকীয়াৰ এগৰাকী বিশিষ্ট কবি আমাৰ সুৰেন্দ্ৰ শদিয়াৰ যিখন শতফুল বুলি গ্ৰন্থ প্ৰকাশ হৈছিলে, কবিতা আলোচনী প্ৰকাশ হৈছিলে, সেইখন জ্যোতি পৰি থকাৰ বাবে তেখেতে বৰ দুখ প্ৰকাশ কৰিছিলে আৰু তেখেতে বিশেষভাৱে অগ্ৰণী ভূমিকা লৈ এই আলোচনীখন পুনৰ প্ৰকাশৰ ব্যৱস্থা কৰি তেখেতে এখন মঞ্চ দিব বিচাৰিছিলে। কবিতাৰ পৰিৱেশ বুলি এনেকুৱা কথা নহয় যে কবিক এটা পৰিৱেশ লাগিব। কবিয়ে প্ৰতিটো পৰিৱেশতে নিজক খাপ খুৱাই লৈ তেওঁলোকে কবিতাৰ যোগেদি জনতাৰ ভাৱ আচলতে প্ৰকাশ কৰে। যুদ্ধৰ সময়তো কবিয়ে কবিতা লিখে, সুন্দৰ পৰিৱেশতো কবিয়ে কবিতা লিখে। আজি ক'ভিড পৰিস্থিতিক লৈও কবিয়ে কবিতা লিখিছে, লৈ আগুৱাই গৈ থাকে। তেখেতসকলে মনৰ ভাৱ প্ৰকাশ কৰে, জনতাৰ ভাৱ প্ৰকাশ কৰে। গতিকে সুন্দৰ পৰিৱেশ, কেলৈ শদিয়া আজি ইমান এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে, এতিয়াও সেউজ হৈ আছে। এই শদিয়া সেউজ হৈ থাকক আৰু কবিসকলে এই ক্ষেত্ৰত সুন্দৰ অগ্ৰণী ভূমিকা ল'ব পৰা। আজিও বিভিন্ন অঞ্চলৰ পৰা, অসমৰ বিভিন্ন অঞ্চলৰ পৰা আমাৰ সাহিত্যপ্ৰেমীসকলেই হওক, প্ৰকৃতিপ্ৰেমীসকলেই হওক, এই শদিয়া আহ যাহ চলি আছে। এতিয়া বাট পথৰ যোগাযোগ সুগম হৈছে। এইটো আমি যিটো আজি ইক' কেম্পতে এই অনুষ্ঠানটো অনুষ্ঠিত কৰিলোঁ, এটা সময়ত এনেধৰণৰ কোনো সা সুবিধা নাছিলে, কিন্তু আজি সা সুবিধা আহিছে, সুন্দৰ হৈছে। ইয়াত আহি সকলোৱে আহি এই শদিয়াৰ বা কাষৰীয়া অৰুণাচলৰ প্ৰাকৃতিক পৰিৱেশ চাব পাৰে আৰু আহি তেওঁলোকে
নিজস্ব সৃষ্টিকৰ্মত নিজকে নিয়োজিত কৰিব পাৰে। গতিকে পুনৰবাৰ স্বাগতম জনাই মোৰ অনুষ্ঠান এক্সপ্ল'ৰ উইথ গগৈদাক আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এই বিশেষ কবিতা লগা পৰিৱেশটোত মই আহি উপস্থিত হ'লোহি আৰু শদিয়াৰ চাৰিগৰাকীৰ লগত মই কিছু মনৰ ভাৱ জানিব চেষ্টা কৰিম। তেওঁলোকৰ লগত ভাষাৰ আদান প্ৰদান কৰিম। তেওঁলোকে কবিতাৰ জৰিয়তে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব। আৰু বেছি দেৰি নকৰি আমি তেখেতসকলৰ মাজত মই আহিব বিচাৰিছোঁ আৰু মই চিনাকি কৰি দিব বিচাৰিছোঁ শদিয়াৰ চাৰিগৰাকী কবিৰ লগত। এয়া বিশিষ্ট কবি আমাৰ প্ৰণতি গগৈ বাইদেউ, সকলোৱে পৰিচিত সুৰেন্দ্ৰ শদিয়া, আৰু আমাৰ মিনি চৰকাৰ বাইদেউ। আৰু বাইদেউ, আজি যিহেতু এটা সুন্দৰ পৰিৱেশত আমি আছোঁ, এই প্ৰাকৃতিক পৰিৱেশৰ মাজত আছোঁ, মনোমোহা সেউজীয়া পৰিৱেশৰ মাজত, আৰু পোনপ্ৰথমে সৰুকৈ আপোনালোকৰ মনৰ ভাৱটো ব্যক্ত কৰি এটা যদি কবিতা হয় অতি ভাল হ'ব আমাৰ অনুষ্ঠানটো। পোনপ্ৰথমে আমি সুৰেন্দ্ৰ দাৰ পৰা আৰম্ভ কৰোঁ। আমাৰ যতীন গগৈ দেৱৰে মানে এটি কবিতা পাঠ কৰিব লৈছোঁ। কবিতাটোৰ শিৰোনাম মাত এটা শুনিছোঁ। মাত এটা শুনিছোঁ কোলাহলৰ মাজত এটা বাঁহীৰ মাত। মাত এটা শুনিছোঁ কোলাহলৰ মাজত এটা বাঁহীৰ মাত। মাতটো বগাই ফুৰিছে বুকুৱে বুকুৱে। গছপাত যেন সি সৰি পৰা নাই, বৈ আহিছে নৈৰ দৰে কঠিনতা গছকি। ৰ'দ বৰষুণ আন্ধাৰ পোহৰতো হেৰুৱা নাই সি তাৰ ৰং, পুৰা সোণৰ উজ্জ্বলতাৰ দৰে ক্ৰমশ জিলিকি উঠিছে। ধন্যবাদ। ইয়াৰ পিছতে আমাৰ প্ৰণতি গগৈ বাইদেউ। ময়ো আজি এই পবিত্ৰ দিনটোত আমাৰ এই অনুষ্ঠানত প্ৰয়াত যতীন গগৈদেৱৰ এটি কবিতা মই পাঠ কৰিব বিচাৰিছোঁ। কবিতাটোৰ শিৰোনাম উদিত সূৰ্যটোৰ ফালে। উচ্ছৃংখল মানুহৰ দপদপনিত ভাঙে সপোন, বৈ যায় তেজৰ নদী। কোলাহলত জীৰ্ণ যায় কাতৰ কণ্ঠস্বৰ, অচিন হৈ ৰয় মুখাৰ আঁৰৰ মুখ। মন্দিৰৰ টিলিঙাত সহস্ৰ ভক্তৰ হাতৰ স্পৰ্শ, বতাহে বৈ নিয়ে ঘণ্টাধ্বনি। সুখ সমৃদ্ধিৰ এক বিনীত নিবেদন, তথাপি জীয়াই থাকে একেই দুখ একেই যন্ত্ৰণা। এঙামুৰি দি মানুহবোৰে মূৰ তুলি চাইছে উদিত সূৰ্যটোৰ ফালে, খহি পৰিছে এটা এটাকৈ বিষণ্ণতাৰ সাতাম পুৰুষীয়া সম্পদ। ধন্যবাদ। হয়, আৰু আমি গীতাঞ্জলি কলিতা বাইদেউ ওচৰলৈ আহিছোঁ আৰু আপোনাৰ ফালৰ পৰা এটা কবিতা যদি হয়। আজিৰ এই শুভ দিনটোত তেখেতৰ স্মৰণ কৰি মই তেখেতৰে এটা কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। তেওঁৰ কবিতাবোৰ খুব ভাল লগা আৰু খুব আচলতে গুৰুত্বপূৰ্ণ আৰু খুব মানে গাম্ভীৰ্যপূৰ্ণ তেওঁৰ কবিতা, যিবিলাকে একোটা বাৰ্তা দি থৈ যায়। তেওঁৰ কবিতাৰ এটা শিৰোনাম ক্ৰমশ। দিনে দিনে বাঢ়িছে ব্যৱধান, উন্মাদৰ দৰে দৌৰিছোঁ আমি, উটি গৈছোঁ বিলাসী নৈত। স্নেহ সম্প্ৰীতিৰ পোচাক খুলি হৈছোঁ নিসংগ, দিনহীন নিচ্ছ। আঁতৰি আহিছোঁ ক্ৰমশ পৰস্পৰৰ পৰা দূৰ, বহু দূৰ। ধন্যবাদ। ধন্যবাদ থাকিল বাইদেউ। এবাৰ মিনি চৰকাৰ বাইদেউ তৰফৰ পৰা এটি কবিতা। নমস্কাৰ। মই আজি প্ৰয়াত যতীন গগৈদেৱৰ সোঁৱৰণত অনুষ্ঠানটিত মোৰ নিজৰ এটি চমু কবিতাৰে তেখেতলৈ শ্ৰদ্ধাঞ্জলি যাচিব বিচাৰিছোঁ। কবিতাটিৰ নাম কাবৌ কৰিছোঁ তোমাক। কাবৌ কৰিছোঁ তোমাক, দুৰ্যোগৰ দিনত দুখৰ পৃষ্ঠা লুটিয়াই হৃদয়খন চূৰ্ণ বিচূৰ্ণ নকৰিবা। কৰুণ শব্দৰ আঘাতত দুখৰকৈ খহিব আস্থাৰ মিনাৰ। বেদনাৰ কৰুণ বাহিতি দুখ সময়ত উঠত নলগাবা। হিয়া বিদাৰি যোৱা সুৰৰ বিননিত উমি উমি জ্বলিব বিচ্ছেদৰ জুই। পাৰিলে আশাৰ সেউজ পুলিটোক সযতনে উজ্জীৱিত কৰা। প্ৰচেষ্টাৰ সাধনা শক্তিয়ে প্ৰতিহত কৰিব কালৰ প্ৰহাৰ, আঁতৰিব নিশ্বাসৰ বিষ। পৃথিৱীয়ে আকৌ প্ৰাণ খুলি হাঁহিব, উশাহ ল'ব মমতাৰ উমাল পৰশত। আঁতৰিব মনৰ ডাৱৰ, তিমিৰ বিনাশী জ্যোতিৰে আকৌ জীৱন জোনাক হ'ব। নমস্কাৰ। ধন্যবাদ থাকিল, সকলোৱে ধন্যবাদ থাকিল। আজি শদিয়াত কবিতাৰ পৰিৱেশ আৰু এনেকুৱা সেউজীয়া, এই সম্পৰ্কত অলপ আপোনাৰ মনৰ পৰা কিছু মনৰ কি ফুদনি যদি আছে মনৰ মাজত। কবিতা বুলি ক'লে নিৰ্জনতা, আৰু আমি এই প্ৰথম আহোঁতেই এই গোটেই নিৰ্জনতাখিনি আমাক মন চুই গৈছিল। সেইকাৰণে আমি প্ৰয়াত যতীন গগৈদেৱৰ এই অনুষ্ঠানটো আজি ইয়াত লৈছিলোঁ। খুব এই চাৰিওফালৰ পৰিৱেশটো খুব ভাল লগা এটা পৰিৱেশ, চাৰিওফালে সেউজীয়া, আৰু এই সেউজীয়াৰ মাজতে আমি যতীন গগৈদেৱৰ কাব্যগ্ৰন্থ মাত এটা শুনিছোঁ আমি ইয়াত উন্মোচন
হৈছে আজি কৰা হৈছে আজি। বাইদেউ কেনেকুৱা অনুভৱ আৰু কবিতা আৰু প্ৰকৃতি এইটো এটা কবিতা আৰু প্ৰকৃতি দুয়োটা অবিচ্ছিন্ন অংগ বুলি ক'ব লাগিব, যাক আমি এটাকেৰি আনটোৰ কথা ভাবিব নোৱাৰোঁ। কবিতা বুলি ক'লে এক নীৰৱতা, নিসংগতা, তাতহে যেন কবিতাৰ মানে স্থিতি থাকে আৰু কবিসকলে যেন তাতহে মানে আকৰটো বিচাৰি পায়। আজি আমি ইমান ধুনীয়া সেউজ পৰিৱেশ, সকলো ফালে যেনিয়ে চাওঁ তেনিয়ে সেউজীয়া, সেউজময় পৰিৱেশ, সেউজময় প্ৰাণ, সেউজময় মানে কবিতা, ইমান ভাল লগা এটা পৰিৱেশৰ মাজত থাকি আমি কবিতা পাঠ কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। আৰু তেখেতৰ সোঁৱৰণত তেখেতৰ কবিতাৰে আমি তেখেতক স্মৰণ কৰিছোঁ, এইটো আৰু বেছি আমাৰ কাৰণে খুব মানে ভাল লগা কথা আৰু গৌৰৱৰ কথা। আমাৰ শদিয়াত যে এজন যতীন গগৈদেৱ এজন ভাল কবি আছিল, সেই কথাটো মানে খুব ভাবিবলৈ ভাল লাগিছে। আৰু আমাৰ ইয়াত এই সেউজীয়া পৰিৱেশত নতুনকৈ যেন বহি বহি ইয়াত কবিতা লিখিম, কবিতাৰ কাৰণে আমি এটা দিন কটাই দিম, এনেকুৱা এটা আমাৰ মনোভাৱ হৈছে। আৰু এতিয়া প্ৰায় বেলি পৰো হৈছে, ইয়াৰ পৰিৱেশ এটা বেলেগ এটা মানে এটা সৌন্দৰ্য প্ৰকাশ পাইছে। এইটো হয়তো সকলোৱে বিচাৰি নাপাব। শদিয়াৰ এনেকুৱা এখন ঠাইত আমি ধুনীয়া এটা পৰিৱেশ পাইছোঁ, খুব সুন্দৰ। পুনতি বাইদেউ বিশিষ্ট লেখিকা, সকলোৱে পৰিচিত। আপোনাৰ মতে এই পৰিৱেশটো সেউজীয়াবোৰ আৰু নিৰ্জনতাবোৰ কবিতাৰ সৃষ্টি আঁৰৰ কথাবোৰ যদি আপোনাৰ ভাষাৰে কয় অলপ এই সময়কণত। আমাৰ এতিয়া বৰ সুন্দৰ এটা পৰিৱেশ। আচলতে কবিবিলাকৰ মন সুন্দৰ প্ৰাকৃতিক পৰিৱেশত অনুভূতিবিলাক জাগ্ৰত হয়। কবি মনৰ ভিতৰৰ জগতখন বৰ সুকোমল আৰু তেনেকুৱা এটা পৰিৱেশ পালে, নিৰ্দিষ্ট পৰিৱেশ পালে প্ৰকৃতিৰ এটা সৌন্দৰ্যৰ মাজত কবিৰ মনৰ মাজত যিবিলাক অনুভূতি থাকে, সেই অনুভূতিবিলাক জাগ্ৰত হৈ উঠে। গতিকে আজি এই পৰিৱেশত ইমান সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আমি আজি দিনটো কটাই খুব ভাল লাগিলে। আৰু আমাৰ প্ৰত্যেকৰে, কবিসকলৰ বুলি নহয়, প্ৰত্যেকজন মানুহৰ অন্তৰত এই প্ৰাকৃতিক সৌন্দৰ্যই মোহিত কৰিছে আৰু তেওঁলোকৰ অন্তৰত কবিতাৰ অনুভূতি জাগ্ৰত হৈছে। আপোনাৰ কবিতা এই নিৰ্জনতা আৰু সন্ধ্যা আপোনাৰ দৃষ্টিভংগীৰে এই আবেলিটো। আচ্ছা, ঠিক আছে। এই আচলতে আজিৰ দিনটো আমাৰ শদিয়াৰ কাৰণে আটাইৰে কাৰণে, শদিয়াৰ অকল আমি ইয়াত উপস্থিত আছোঁ বুলি নহয়, বাকী যিসকল আছে সকলোৰে কাৰণে এটা গৌৰৱময় দিন। কাৰণ শদিয়াতে জন্ম হোৱা এজন কবি, সেই কবিজনৰ লৈ আজি আমি যে এটা অনুষ্ঠান কৰিব পাৰিছোঁ এই আবেলি সময়ত, কবিতাৰ ভাষাৰে সেইটো প্ৰকাশ কৰিবলৈ কবি হিচাপে কবিসকলে হয়তো বহুত সুন্দৰকৈ কৰিব, কিন্তু মই ভাবিছোঁ এই আবেলি সময়, কবিতাৰ কাৰণে আবেলি, সন্ধিয়া, গধূলি বুলি বা ৰাতিপুৱা বুলি কোনো কথা নাই। কবি হ'ল মানুহৰ মনৰ মানে স্বকীয় জাগ্ৰত চেতনা, যিটো চেতনাই মানে ছবি আঁকে, সুন্দৰ ছবি আঁকে, মনৰ কথা কয়, জীৱনৰ কথা কয়, জীৱনক সুন্দৰকৈ সজায়। গতিকে পৃথিৱীখনকে নতুন ৰূপত চায় কবিসকলে। গতিকে আজিৰ আবেলিটো আমাৰ কাৰণে এক নতুন সময়, মানে এটা জাগ্ৰত চেতনাই নতুন বাট ল'ব। মই ভাবিছোঁ শদিয়াত এই জাগ্ৰত চেতনাই যিটো নতুন বাট ল'ব, সেই বাটত সুন্দৰ সুন্দৰ ফুল ফুলিব, কবিতাৰ ফুল, কবিতাৰ ভাষাৰে আমি নতুনকৈ পৃথিৱীখনক চাবলৈ পাম। তেনেকুৱা এটা অনুভূতি মোৰ মনত জাগিছে। কাৰণ সাহিত্যই সদায় সৃজন কৰে, আৰু সৃজন কৰে জীৱনৰ লয়লাস ভংগীমা, জীৱনৰ বিভিন্ন ধৰণৰ অনুভূতি, অনুৰাগ, আৱেগ, সমস্ত কিছু সুন্দৰ ৰূপত সজাই তোলে সাহিত্যই। মনৰ চেতনাই, কবিসকলৰ মনৰ ভাৱনাই যিকোনো বস্তুকে সুন্দৰকৈ সজাই নতুন ৰূপত সৃষ্টি কৰি মানুহৰ আগত তুলি ধৰে। গতিকে সেই ভাৱনাই আমাৰ এতিয়া আজিৰ পৰা আকৌ নতুন সূচনা হৈছে যেন মোৰ লাগিছে। ধন্যবাদ থাকিল। এই কবিতা লগা আবেলিটো কাব্যিক ভাষাৰে, কাব্যিক ভাৱভংগীৰে এটা সুন্দৰ বাৰ্তা কঢ়িয়াই আনিলে তিনিগৰাকী বাইদেউলৈ মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু পুনৰ লগ পাম এনেকুৱা ধৰণৰ কবিতাময় পৰিৱেশ আকৌ তেনে এটা আশা লৈ মই মোৰ অনুষ্ঠান এক্সপ্ল'ৰ উইথ গগৈৰ তৰফৰ পৰা আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিম। অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। চাই থাকিব মোৰ অনুষ্ঠান এক্সপ্ল'ৰ উইথ গগৈ। ধন্যবাদ।